বিদিশা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আকৌ এযোৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এপ্লিক ডিজাইনৰ এযোৰ কাপোৰ। আহকচোন চাওঁ কেনেকৈ কৰিছোঁ। মই ধুনীয়াকৈ পাৰি লৈছোঁ মেখেলাখনত কৰিবলৈ। এনেকৈ ফুলটো লগাই লৈছোঁ, আঠা খুৱাম তাত। এতিয়া এনেকৈ চিনে দি লৈছোঁ, তেনেকৈ আঠা খুৱাই মই হাতে আকৌ ইভাগে আঁকি বেয়াই পাওঁ, অকণমান কষ্ট হয়। এনেকৈ ফুলটো মই ডাইৰেক্ট লগাই আকৌ সহজ হয় মোৰ কাৰণে, কিন্তু আৰ্ট কৰিব জানো যেতিয়া কিহনো দিগদাৰি। এতিয়া মই ফেব্ৰিকে ৰং কৰি আছোঁ। আপোনালোকে যদি নোৱাৰে কাৰ্বন পেপাৰ লৈ মেখেলাত আঁকি ল'ব। মই বা আঁকি নলওঁ, ডাইৰেক্ট মেখেলাতে আঁকিব পাৰোঁ। যোনে নোৱাৰে তেহেঁতিও কাৰ্বন পেপাৰত আঁকি ল'ব পাৰিব, কোনো কথা নাই। যোনে যেনেকৈ পাৰে তেনেকৈ কৰিব। কেনেকুৱা লাগিছে জনাবচোন এইযোৰ কাপোৰ। আগৰ কেইযোৰ বিকিয়ে হ'ল। আছে থ্ৰিডি মাজে মাজে এনেকৈ ফুল আছে দি দিছোঁ। এইখন হৈছে মেখেলা কৰি আছোঁ, চাদৰখন কৰিব লাগিব, সম্পূৰ্ণ হোৱাই নাই, এলাইন হৈছে। এইখন মেখেলাখন সম্পূৰ্ণ হৈছে আৰু ইয়াত পাথৰ খোৱা হ'ব। তাত ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন। আপোনালোকে লাইক নকৰে, কমেণ্ট নকৰে, কেনেকুৱা হৈছে কেনেকৈ গম পাম বাৰু। লাইক কমেণ্ট শ্বেয়াৰ কৰিব আকৌ, তেতিয়াহে আপোনালোকে মৰম চেনেহ দিলেহে আগবাঢ়ি যাম। এইখন হৈছে চাদৰ। এতিয়া এইখন চাদৰ কৰিবলৈ লৈছোঁ। মই মেখেলাখন কমপ্লিট হৈ গ'ল। প্ৰথমতে মই মেখেলাখনেই কৰি লওঁ, চাদৰখন নকৰোঁ, তাৰপিছতহে চাদৰখন কৰোঁ। এয়া চাদৰখনৰ পাৰিটো কৰি আছোঁ। অকণমান দীঘলকৈ ফুলটো দিছোঁ বেলেগ ষ্টাইলত। মই এনেও চাদৰখনতে আঁকি লওঁ, কাৰ্বন দি আঁকি নলওঁ। কোনোবা কেইযোৰমানহে মই কাৰ্বন দি আঁকি লওঁ, বেয়াই পাওঁ মই তেনেকৈ আঁকি। এয়া হৈছে চাদৰখনৰ পটিটো। মাজতো দিলোঁ বুটা। কেনেকুৱা লাগিছে জনাবচোন এইযোৰ কাপোৰ। মোৰ কিন্তু ভালেই লাগিছে, খুব ভাল লাগিছে। ৰং গোটেইকেইটাই মোৰ প্ৰিয়, কিন্তু নিজৰ কাৰণে নহয়, বিকিবলৈ কাৰণে ৰাখিব নোৱাৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন।